এয়া পথাৰৰ কাৰণে খানা ভৰোৱা হৈছে যেহেতু আজি চিকেন আছে চিকেনখিনি এয়া 3 পিচ চিকেন এপিচ আলু সেইটো জোখতে ডাঙৰ চচত দুভাগ কৰি ভৰাই দিম আৰু এয়া দালি হৈছে তাৰপিছত এনেকৈ ভাগ কৰি পেলাই ভৰাই দি পঠাম আৰু আমাৰ দাদুৱে লৈ যায় আৰু এইফালে নবয়ে ভৰাই আছে ভাত আৰু যেহেতু গৰম ন এনে বেলেগ দিয়া নহয় ভাত মাংস দালি লগতে নেমু আচাৰ দিয়া হয় বাৰু সেয়াই আৰু আমাৰ এই খানা বনালে আমাৰ নিৰ্মলকটো চিনি পায়ে যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় তেওঁলোকে জানে আমাৰ খানা সব নিৰ্মলেই বনাই বাৰু ডাঙৰ হওক সৰু হওক দাইল কচু আৰু এয়া এফালে দালি কচু জাতিলাও বিলাহী দালি কচু দালি হয় নাই এফালে ভাত হৈ গৈছে এয়া 5 কেজি চাউলৰ ভাত আৰু এয়া যিকেইগৰাকী ওচৰত আছিলে ওচৰতে খাইছে যিকেইগৰাকী দূৰত আছে দূৰলৈ দি পঠা হৈছে তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখাই থওঁ আৰু সেয়াই বেলেগ একো নাই আৰু আপোনালোকৰ মতামতবোৰ জনাবচোন কেনেকুৱা হৈছে